নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আলোচনা কৰিম আপোনালোকৰ লগত আমাৰ যি ৰিপু আছে, ৰিপু কেইটা আপোনালোকে কেইটা আৰু কি আপোনালোকক মই কৈ আছোঁ। ৰিপু হৈছে আমাৰ 6টা, আৰু সেই 6টা ৰিপু হৈছে 1 নম্বৰটো হৈছে কাম, 2 নম্বৰ ক্ৰোধ, 3 নম্বৰ লোভ, 4 নম্বৰ মোহ, 5 নম্বৰ মদ আৰু 6 নম্বৰ হৈছে মাৎসৰ্য। এই 6টা ৰিপু আমাৰ মানুহৰ দেহত সঞ্চাৰ যদি হয়, এইটো এটা ভয়ংকৰ, আপোনালোকে গম পায়। আৰু ইয়াৰে মানে কি গোটেইকেইটা ৰিপুৰ মই অৰ্থকেইটা আপোনালোকক জনাব চেষ্টা কৰিম। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মাফ কৰিব। 1 নম্বৰ অৰ্থাৎ কাম মানে হৈছে আপোনাৰ যৌন কামনা, সেইটো আপুনি দমন কৰিব পাৰিব লাগিব। আৰু 2 নম্বৰটো হৈছে ক্ৰোধ মানে হৈছে খং বা ৰাগ। যদি আপুনি খং বা ৰাগটো দমন কৰিব নোৱাৰে, এইটো এটা ভয়ংকৰ। 3 নম্বৰ হৈছে লোভ মানে হৈছে লালসা। গতিকে আপোনালোকে লালসা বা লোভটো মানে নোহোৱা কৰিব লাগিব। আৰু 4 নম্বৰ হৈছে মোহ মানে হৈছে মায়া। গতিকে আপুনি এই মানে যি সংসাৰৰ মায়া বুলি কয়, সেই মায়াটো ত্যাগ কৰিব পাৰিব লাগিব, তেতিয়াহে আপুনি এই 6টা ৰিপুক দমন কৰা বুলি ক'ব পাৰিব। আৰু 5 নম্বৰটো হৈছে মদ মানে হৈছে অহংকাৰটো একদম বেয়া, মানে অতি ভয়ংকৰী। আৰু 6 নম্বৰটো হৈছে মাৎসৰ্য মানে হৈছে আনৰ ভাল দেখিব নোৱাৰা। যদি এই 6টা ৰিপু আপোনালোকে দমন কৰি চলিব পাৰে, তেনেহ'লে আপোনালোকে মানে আগুৱাই যাবৰ কাৰণে সহায় হ'ব, বা আপোনাৰ দেহ মন পূৰা ভালে থাকিব। গতিকে আজি আপোনালোকক এইখিনিয়ে জনাব চেষ্টা কৰিলোঁ। আমাৰ ৰিপু 6টা কি আকৌ এবাৰ কৈ দিছোঁ: কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। এই 6টা হৈছে আমাৰ ৰিপু। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি সুধিব পাৰে। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে।